মই এতিয়া উপস্থিত আছো গমাৰি অঞ্চলৰ এখন ভিতৰুৱা অঞ্চলত। তাতে বানপানী মানে গোটেই ৰাইজ মানে মানে পুৰা পেটৰ এআঁঠুলৈকে পানী। তাতে এজন ভাইটিক দেখিছো, তেওঁৰ পৰা অলপ জানিব বিচাৰিছো। ইয়াতে ভাইটি এজন পাইছো, মানে তাক সুধিব বিচাৰিছো। ইয়াতে গোটেই বানপানী। ভাইটি, তোমালোকৰ ইয়াত কেতিয়াৰ পৰা পানী হৈছে? এইটো ললো প্ৰায় ৰাতি 12:30 পৰা হৈ আছে। খাবলৈ ববলৈ একো নাই আৰু। এইফালে কেমেৰালৈ চাই পিনি কোৱা ভাইটি, তোমালোকে এতিয়া কি খাই আছা? ভাত চাত খাবলৈ পাইছা নাই? ভাইটি, কালিৰ পৰা তোমালোকে 5 দিনৰ পৰা বানপানী হৈ আছে ইয়াত। তোমালোকে কি খাইছা? ভাত পানী কিবা দিছে নে সাহায্য এই চৰকাৰৰ ফালৰ পৰা? ভাত চাত একো নাই দিয়া, চব উটি গ'ল। কালি মুৰ্গী ভাত আনিছিলে, ৰুটি দি মুৰ্গী ভাত আৰু তোমালোকে ভাত চাতটো খাবলৈ পোৱা নাই, কি খাইছা? প্লাষ্টিক গলাই হয় নেকি? ভাইটি, তোমাৰ ভাল উত্তৰ দিছা। আৰু তোমালোকে কি বচালা? গোটেই বানপানী হ'ল ইয়াত। বানপানী গৰু ম'হ চব উটি গ'ল। মাত্ৰ মোৰ চেণ্ডেল পাত তুমি বচালা, বাকী চব গৰু ম'হ উটি গ'ল ন? আচ্ছা, তোমালোকে এতিয়া ক'ত আছা? পানীতে আছা নে ক'ত আছা? গোটেই পানী ন এইফালে। দৰ্শক, আপোনালোকে ৰাইজ দেখিছে, গোটেই চাৰিওফালে পানী গোটেই পানী একাষুৰ মানে গোটেই পানী। কি কব, এয়া ভাইটি এজনৰ পৰা দুআষাৰ জানিলো। আৰু তুমি এতিয়া অকলে আছা নেকি ইয়াত? অকলে আছো। তোমালোকত কোনো নাই নেকি? মা দেউতা ক'ত গ'ল গম পোৱা নেকি? নাই, পানীত চব উঠি গ'ল। মাক দেউতাক চব উঠি গ'ল। এতিয়া কণ শিশুৱে তেনেকে য'ত তেনেকে আছে। মানে এতিয়া জানিব পৰা মতে এতিয়া তুমি কি খালা? এতিয়া দুপৰীয়া আহাৰ কি খালা? ভাত খালা নে কি খালা? প্লাষ্টিক গলাই খালা। আৰু একো নাই ন? পানী খাবলৈ পাইছা নাই? চব ঘোলা পানী। ইয়াত দেখিছে ৰাইজ, গোটেই পানী ঘোলা পানী খাইছে বুলি কৈছে। আৰু এতিয়া তুমি এখন কোন গাঁওখনৰ নাম কি আছিলে হ'লে তুমি ক'ব পাৰিবা নেকি কেমেৰা সন্মুখত? চাইনং গমাৰি গুৰি। এতিয়া দেখিছে গোটেই বানপানী। ভাইটিৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিলো। ভাইটি, তুমি এইটো হাতত কি লৈ আছা? এই কেমেৰা সন্মুখত ক'ব পাৰিবা নেকি? এইটো বৰশী এটা লৈ আছো, খাবলৈ একো নাই দেখি চাউল তাউল চব উঠুৱাই গ'ল। উঠুৱাই লৈ গ'ল, সেইটো কাৰণে কুচিয়াকে ধৰি খাবলৈ যাবলৈ ওলাইছো। এয়া দেখিছে, আপোনালোকে শুনিছে ভাইটিৰ মুখেৰে খাবলৈ একো নাই বুলি কৈছে। তাতে কুচিয়া বৰশী প্ৰস্তুত কৰি উলিয়াইছে ভাইটিয়ে নিজেই, আৰু কুচিয়া ধৰিবলৈ যাবলৈ এতিয়া ওলাইছে। কোৱাচোন, একদিন এইবিলাক একো খাবলৈ পোৱা নাই, কি ক'বা এই মুহূৰ্তত? এই মুহূৰ্তত মই সদায় চুলাই এবটল লাগে। এতিয়া চব বানপানী উটুৱাই লৈ গ'ল। বনাব পৰা নাই মালবোৰ, ক'তো ওলাই যাব পৰা নাই। পিছত এই চৰকাৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে নেকি? কেমেৰা পাৰ্চন বিদুৰ ভাইৰ সৈতে আজি আপোনালোকক দেখুৱালো। কিছুমান দেখুৱালো কেনেকে কিমান কষ্টত আছে মানুহবোৰ বানপানীত। বুজি পালে আপোনালোকে। যদি মুখ্যমন্ত্ৰীয়ে যদি দেখিছে এই চেনেলটোৰ যোগেদি অকণমান হ'লেও এই ভাইটি মুখেৰে শুনিলেই কিছুমান কথা অকণমান যদি সহায় কৰে, ভাইটি হয়তো শুনিছেই মাক বাপেক হেৰালে, পানীত উঠি গুচি গ'ল, ভাইটি অকলে আছে। আপোনালোকে চাব বুলি আশা ৰাখিল। ধন্যবাদ।